নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু অ্যামেজিং Astroworld। যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমি আজিৰ এই ভিডিঅ'ত ব্যক্তিৰ বুঢ়া আঙুলিৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি সেই ব্যক্তিজনক কেনেকৈ আইডেন্টিফাই কৰে সেইটোৰ বিষয়ে আলোচনা কৰিম। আহক তেন্তে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম সেইজন ব্যক্তিৰ যাৰ বুঢ়া আঙুলি চিধা হয়। এওঁলোক যিকোনো কামত প্ৰফেশ্যনেল হয়। তেওঁ যি কাম কৰে সেই কামত নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰে। এওঁলোক যিকোনো কামত ছাকচেছফুল হয়, কিন্তু এওঁলোকৰ মনত ইগ' ভাৱ থাকে আৰু অলপ চেলফিছ টাইপৰ হয়। এওঁলোকে ডিচিপ্লিন লাইফ ভাল পায় আৰু তেওঁলোকৰ এটাই মূল মন্ত্ৰ, সেইটো হৈছে সমাজত সুনাম কৰা আৰু টকা পইচা বেছিকৈ উপাৰ্জন কৰা। এওঁলোকে টাইমৰ ভেলিউ ভালকৈ জানে আৰু নিজৰ সময় বেয়া কামত কেতিয়াও নষ্ট নকৰে। দ্বিতীয়টো হৈছে য'ত বুঢ়া আঙুলিটো অলপ বেঁকা থাকে। এই প্ৰকাৰৰ মানুহ একেবাৰে খোলা মনৰ হয় আৰু আটাইতকৈ হেপী থাকে। এওঁলোকৰ ফেমিলি লাইফ আৰু প্ৰফেশ্যনেল লাইফ দুইটাই বহুত সুন্দৰ আৰু আনন্দময় হয়। এওঁলোক যিকোনো কামৰ বাবে এক্টিভ হৈ থাকে। এওঁলোকে জীৱনটো কেতিয়াও গম্ভীৰভাৱে নলয়, অৰ্থাৎ জীৱনটো কেৱল এনজয় কৰে। এওঁলোক বেলেগ মানুহক সহায় কৰিবলৈ অতি আগ্ৰহী হয় আৰু এনেকুৱা হয় যে নিজে নিজে গৈ বেলেগৰ নিস্বাৰ্থভাৱে সহায় কৰি দিয়ে। তৃতীয় আঙুলি, যিটো পিছফালে বেছিকৈ হালি থাকে। এওঁলোকৰ মনত কেতিয়াও অহংকাৰ ভাৱ নাথাকে। যিকোনো কাম অতি সহজে কৰিব পাৰে আৰু কনফিডেন্স লেভেল আটাইতকৈ বেছি থাকে। যি চিটুৱেশ্যনে নহওক কিয় এওঁলোকে অতি সোনকালে সমাধান কৰিব পাৰে। বেলেগে যি কাম কৰিব নোৱাৰে এওঁলোকে সহজে সেইটো কাম কৰি দিয়ে। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। ধন্যবাদ।